এইজনী আছে মলয়া বাইদেউ ছোৱালী নে বোৱাৰী ধৰিবকে নোৱাৰি ৰিলৰ মোহনাত ডেকা বুঢ়াক কৰে খেলি মেলি বাকীবোৰনো কি ক'ম আপোনালোকে চাই লওক এইসব মানে শান্তিকে ৰিল এটা বনাব নিদিয়ে এইজন আছে ফিতাহী দেখাত ডেকা বয়সত বুঢ়া কথা কয় আকৌ ফিতাহী মৰা তই মাৰিব পৰা নাই পৰা যদি পেলাই লৈ মাৰ নহ'লে থিয় কৰি মাৰ মুঠতে তই মাৰ নোৱাৰিলে কবি মই যাম নেকি নাই নাই তই আহিব নালাগে মই যেনেতে মিলাই মাৰিব লাগিব আৰু ময়ো দেনে নহয় বাপেকে যেনেকৈ মাৰিব দিছ তেনেকৈ মাৰি আছোঁ নহয় কি নহয় অ' শান্ত নহয় অ' দাদা ফোনতে নহয় আপোনাৰতো হয় যেনেকৈ মাৰিব দিছোঁ তেনেকৈ মাৰি থাক তেৰা বেকা নকৰিবি কিন্তু হ'ব দাদা মুখত ডাঙৰ ডাঙৰ কথা বয়স আধা গুচি গ'লগৈ বিয়াখনকে পাতিব পৰা নাই কি ভুল শুনাই আছ নহয় দাদা এই মাৰিব পৰা নাই ঠেত যোৱা নত বলটোৰ দৰে এবাৰ মুখৰ ঠাইত দিছ এবাৰ পকৰ ঠাইত দিছ এনেকে নাচে নেকি মানুহে তেতিয়াহ'লে কেনেকৈ নাচে হা কেনেকৈ নাচে আঁতৰি দে আকৌ নাটৰো হা তই আজি মোক নাচি দেখাব লাগিব আৰু কেনেকৈ নাচ ময়ো চাম অলপ বহল লাগিব কি তেতিয়াহে ঘূৰি ঘূৰি নাচিব পাৰিম ভালদৰে চাই ল'বি চকুলে এই ফিতাহী বাৰে বাৰে নাচি থাকিবলৈ সময় নাই কিন্তু ভেকুলীয়া যাম মৰাৰ দৰে তয়ে নাচি থাক এই ফিতাহী থাকোঁতে শিকি ল পাছত মই মৰিলে ক'ব পাৰিবি বৰ গৰম পৰিছে দেই হয় দাদা চাওঁ এইফালে আছোন কথা এটা ক'বলৈ আছিলে ৰখিব গৈছোঁ কওকচোন দাদা তই গম পাইছই মোৰ লাহে লাহে বয়স বাঢ়ি আহিছে তাকে ভাবিছোঁ এইবাৰ বহাগত বিয়াখন পতাৰ কথা তই কি ক কি হ'ল হে দাদা মইনো কি ক'ম আপোনাৰে কথা তোৰ যদি গাত লগা কোনোবা ছোৱালী আছে যদি কবি ময়ো চাম বাৰু কোমলে চলতানি হোৱাটো মই ছোৱালী চাই দিব লাগে আছেনে আছে আছে মাথো কোমলীয়া হে কোমলীয়া হ'লেও একো নাই মাথো মিলাই ল'ব লাগিব আপোনাৰ একো নহয়
তাইহে কিবা হ'ব। কি কলি? কাইলৈ এপাক ওলাব। আহক আহক। বহকচোন দাদা। চুপ! দাদা নহয়, জোঁৱাই, ভনীৰ জোঁৱাই। কি হয়? জোঁৱাই? ভাল ল'ৰা। এবাৰ কওঁতে যে বুজি পালি যেন। আহোঁতে কিবা প্ৰব্লেম হোৱা নাই নহয়? নাই হোৱা নাই, অলপ মাৰি আহিব লগা হৈছে। কি? হে পেডেল। অঁ মই একা বেকা কথা নকওঁ, ডাইৰেক্ট চিধা কথা কওঁ। তোমাৰ ভণ্টিক মাতা, মই নিব আহিছোঁ বুলি কোৱা। কি? নিবলৈ নহয়, চাবলৈ। মানে দাদা অলপ কওঁতে বেছি হৈ যায়। ভাইটি মাতা আকৌ। অঁ মাতি দিছোঁ বাৰু ভণ্টিক। ভণ্টি, অ' ভণ্টি। হাই গাইজ, মই হৈছোঁ কইনা, এইজন হৈছে দৰা। ঘৰত চলি আছে বিয়াৰ কথা, বাকীবোৰ আপোনালোকক দেখাই আছোঁ, চাই থাকক। মইহে তোমাৰ বিয়াৰ কথা, মইহে বিয়া পাতিম। ই পাতিব নেকি বিয়া? অ' দৰা আপুনি নহয় মানে, আপুনিহে। চাওঁ তেনেহ'লে ৰিলছ এটাকে বনাই লওঁ। ঢেকি দি ভৰিৰে খুপনি তাতে হেঁচু কিয় মোৰ মৰমৰ শুনাই লৈ মৰমবোৰ ঢালিয়ে মুঠি দুমুঠি কৈ। ভণ্টি, মোৰ চপকত কি লিলিমাই কৰি আছ? যা চাহ লৈ আনগে। ইমান কোমল মৰম কণ, তাইক কিয় এনেকৈ গালি পাৰিছে? নাপায় নহয়। থোৱাহে তোমাৰ কথা। বিয়া হোৱাই নাই, গা ঘেকেটাই লিলিমাই কৰিব আহিছে তাই। বন্ধু, কিবা দেখিলে অলপ মুদি দিবা, চকুযোৰ। চাহ লওক। খাওক। অ' মোৰ এটা বেমাৰ আছে নহয়। কি বেমাৰ? তেনেকুৱা বেমাৰ নহয়, চাহৰ লগত মিলাই ল'ব লগা হয়। গৰম পৰিছেতো, গাটো অলপ ঠাণ্ডা কৰিবৰ কাৰণে মিলাই লওঁ আৰু। মদ আহি চালা, মোৰ ভণ্টিক তই মদ খাই বিয়া পাতিবলৈ আহিছ। ভণ্টি, একো এটা লৈ ইয়াক কাটি চেও কৰি পেলাই। ভাইটি, অ' ভাইটি, মই পলাই দিয়াই ভাল দেখিছোঁ। দাদা, মই দৰ্জাৰ মুখত। ভাইটি, দাদা বটলটো। এই তহঁতকেইটা ক'ত পাইছ? মদ আহি চালা, মোৰ ভণ্টিক বিয়া পাতিবলৈ আহিছ। চিন্তা নকৰিবি দাদা, তই তাইতকৈ ধুনীয়া চলি পাই যাবি। আৰু মই তোৰ পাছত 1000জনী ছোৱালী লাইন লগাই দিম। মোক 1000জনী নালাগে, এজনীকে মিলাই দিব পৰা নাই। এই দাদা, তই তাইক লৈ চিন্তা কৰি আছ।
আজি এজনী গৈছে, কাইলৈ 10জনী আহিব, আৰু এৰি ঢালি দিলে শেষ, তইও নাপাৱ। মোক খং উঠাই নাথাকিবি। মোৰ ওপৰত বিশ্বাস নাই? আছে। তেতিয়াহ'লে বলক। তই সঁচাকৈ ছোৱালীজনী মিলাই দিবিতো? হে দাদা, তই ক'লে মই ছানী লিঅ'নিকো মিলাই দিম। সঁচা? 100% টাচ কৰ। মোক পিছে ছানী লিঅ'নিক নালাগে, হেৰি চাহ এজনী মিলাই দিলেই হ'ল। কি চাই? ধুনীয়া।